हे नमस्ते सबको। और मैंने मेकअप के वीडियो जो डाला है इसके बाद मैं लेकर आई पिठा जो मेरी बुआ को देना है। अब हिंदी सुर पोৱালিকেইটাক চোৱা কি ধুনীয়া লাগিছে আৰু গানটো শুনকচোন। আহা গানটো শুনি মোৰ দিল খুশ হৈ গ'ল। আৰু এতিয়া মই যাম অলপমান ফুৰিবলৈ। মোৰ বান্ধৱী এজনী গুৱাহাটীত থাকে, তাই আছে ঘৰত। তাইক ঈদৰ শুভেচ্ছা জনাবলৈ গৈ আছোঁ। আৰু চাওক সৰু পিলপিলিজনী এদিন ডাঙৰ হৈ তাই ষ্টাইল কৰিব। আৰু আহি গ'লোঁ তাইৰ ঘৰত, চাহ তাহ খালোঁ। আৰু এয়া চাওক না বৰষুণ, হাইৰে ঈদৰ দিনা তেনেকুৱা বৰষুণ দিছে। আৰু ছোৱালীজনী ফটো তুলিম বুলি ভাবিছে, তাই ৰৈ আছে। মই কৈছোঁ যোৱা তুমি ঘৰ লোৱা আগে তাৰপিছত ফটো উঠাম। লেহেংগাযোৰ পিন্ধি দৌৰি আছে। আৰু এয়া মোৰ বাবা অলপমান ঠিক হৈছে, কিবাকে চাইকেলখন লৈ এপাক ঘূৰি আহি জিকি উৰি আহিল। তাৰপিছত আৰু সেইজনী মানে ঈদ বুলি ক'লে 10-12টা আমি যেনেকুৱা আগতে ক্লিপ মাৰিছিলোঁ তাইও লগাই লৈছে মূৰত। আৰু মই ভাবিলোঁ মইতো মেকআপ কৰিলোঁ, কিন্তু ড্ৰেছযোৰ দেখুওৱা নহ'ল। সেইকাৰণে ভাবিছোঁ ভিডিঅ'ৰ জৰিয়তে ময়ো আপোনালোককো দেখাওঁ আৰু ময়ো চাই লওঁ মোকনো কেনেকুৱা লাগিছে ঈদৰ দিনাখন। তো বাবাই নামাজ পঢ়ি আহিল, গাটো অলপ ভাল পাইছে। আৰু মই কেইটামান বাবাৰ লগত ফটো উঠিলোঁ আৰু সেনে ভিডিঅ' অলপ কৰিলোঁ, যাতে মনটো বাবাৰ ভাল লাগে আৰু অলপ বেছিকৈ সুস্থ হয় তাৰ কাৰণে। আৰু বিলাক হৈ গ'ল, মই এতিয়া যাওঁ। আৰু এতিয়া এইবিলাক বাদ, মই এতিয়া যাওঁ ফুৰিবলৈ। গৰমৰ দিনত অৱশ্যে ক'লৈকো নাযাওঁ, লগৰ বন্ধু-বান্ধৱীৰ ঘৰত তেনেই যাম। ঠাণ্ডা খাই আহিম, ফুৰি আহিম, ফটো উঠি আহিম। এয়া আৰু ঈদ বুলি ক'লে কিবা এটা এনেকুৱা ভাল লাগে নহয়। সকলো উৎসৱে ভাল লাগে যদি তুমি জানা চেলিব্ৰেশ্যন কৰিবলৈ। আৰু এক্সচেঞ্জ কৰি ল'লোঁ চশমা। ঈদৰ বতৰ, তাতে আকৌ ইমান ধুনীয়াকৈ সাজি কাচি ফুৰিবলৈ যাবলৈ ওলাইছোঁ। তো গান শুনিছোঁ, মোৰ থাকিব পৰা নাই, কিবা এটা নাচি দিব মন গৈছে, কিন্তু মানুহে দেখিব বুলি আকৌ কি কৰিবা আৰু কণ্ট্ৰল। আৰু এইফালে চাওক না, ভিউটো ইমান ধুনীয়া। বৰষুণ টিপ কৰি দিলে, এতিয়া ধুনীয়া ফৰকাল বতৰ আৰু অলপ ৰ'দ দিছে, কি মজা বতৰ। আৰু এনেকুৱা বতৰত ফুৰিব আহি বিৰাট ভাল লাগে। আকাশখনো চাওক কি সুন্দৰ নীলা হৈছে। আৰু আমি গৈ আছোঁ গান শুনি টিং গৈ আছোঁ। আৰু এতিয়া ইয়াতে অলপমান ৰৈ ল'লোঁ। তাৰপিছত মই শিকিম গাড়ী। কেইদিনমান আগতে শিকিছিলোঁ, কিন্তু পাহৰি গ'লোঁ। কি কৰিবা, টিউবলাইট টাইপৰ মগজু মোৰ। গাড়ী শিকিলোঁ আৰু মনত ৰাখিলোঁ সেইডাল হ'ল, আজি ভালকৈ মনত ৰাখিলোঁ, ক্লাছ, ব্ৰেক আৰু ৰেচ। চ' মই মনত ৰাখিলোঁ KBR তেনেকৈ। এতিয়া মনত থাকি যাব আৰু পূৰা। পিছত এতিয়া বহুত বকিলোঁ, তো ঠাণ্ডা এটা খাই লওঁ। মোৰ এনেও ঠাণ্ডা বস্তুটো ফেভৰেট হয়, আৰু এইটো বিশেষকৈ ফেভৰেট। তো ফেভৰেট বস্তুটো ফেভৰেট দিন হয় আজি, তো খাবইতো লাগিব, তেতিয়াহে মনটো আৰু বেছি বহুত ভাল লাগিব। আৰু ভাবিলোঁ ইয়াতে অলপমান কিবা এটা ৰিল বনাই থৈ বুলি য়াদগাৰ হৈ থাকিব। কিন্তু বাহিৰৰ ফালে কেইটামান মানুহ বহি আছে, চাই আছে। তো মই ভাবিলোঁ ইয়াৰ পৰা যোৱাই ভাল, ভাই ঘৰতে যি কৰিব লাগে কৰি থাকিম আৰু। তো আহিলোঁ এতিয়া ঘৰমুৱা হয়। আৰু ইয়াতে ঈদটো শেষ নকৰোঁ বুলি ভাবিছোঁ, গধূলি নকৰোঁ, অলপমান হ'লেও ঈদৰ লাষ্টখিনি হ'লেও ঘৰ গৈ পাব লাগিব, মানে সন্ধিয়া নহওঁতে ঘৰ গৈ পাব লাগিব। আৰু এয়া মই পাই গ'লোঁ ঘৰ। আৰু ভাইটিক মোবাইলটো ধৰিব দি এনে এপাক নাচি দিলোঁ, ৰীল এটা বনালোঁ ঈদ বুলি। কি ক'ম আৰু, সকলোৱে ভালে থাকক, সকলোৱে সুস্থ থাকক, খাওক মন পচন্দৰ বস্তু। আৰু বাই। আৰু ভিডিঅ'টি কেনে পাইছে জনাব, আৰু প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।